এইটো হৈছে আপোনালোকৰ মেডিকেল কলেজৰ বেংগলোৰ মেডিকেল কলেজৰ ভিতৰৰ পৰিৱেশ আৰু এই বেক সাইডৰ হয় দেখিছে পৰিৱেশটো কিমান ধুনীয়া মনোমোহাৰ পৰিৱেশ সেউজীয়া সেউজীয়া সব সাইডে সেউজীয়া আৰু ইয়াৰ তলত মানে থকা আমেজেই বেলেগ বহি থকা আৰু বাউণ্ডাৰীটো বহুতেই ডাঙৰ কমেও আপোনাৰ 7-8 বিঘা মাটি হৈ যাব চাগে আৰু দেখিছে আপোনালোকক দেখাইছোঁ মানে মাটি বুলিবলৈ নাই আৰু এই সাইডে পকা হয় আৰু তলত এইখিনি মাটি হয় আৰু ইয়াত বন গজিছে আৰু ওপৰত ধুনীয়া ধুনীয়া সেউজীয়া গছবোৰ আৰু এইখন মেডিকেল কলেজৰ বেক সাইড হয় আৰু ফ্ৰন্ট সাইডটো আপোনালোকক দেখাম বাৰু আপোনালোকে চাই থাকক এয়া হৈছে মেডিকেল কলেজৰ ভিতৰৰ পৰিৱেশ আৰু এয়া ডেড বডিবোৰৰ ষ্টুডেণ্টবোৰৰ শপত গ্ৰহণ কৰিছে প্ৰফেচৰবোৰে আপোনালোকে চাই থাকক ভিডিঅ'টো সম্পূৰ্ণ এয়া হোষ্টেলৰ লগৰ ছোৱালী মানে বাৰ্থডে হয় এতিয়া ৰাতি 12টা বাজিছে আৰু বাৰ্থডে সেলিব্ৰেট কৰিছে আপোনালোকে চাই থাকক ভিডিঅ'টো ढाक दिया तो लोग जिसको खाना है खा लो अरे आकांक्षा एक मिनट ऐसे खड़ी हो ना उसके सही आंख में पूरा पड़ गया देखो उसके आंख पूरा आंसू भी निकल रहा है वो छोटा छोटा सा था बर्थडे दिन की रुला दिया बहुत तेज यहाँ पे चोट भी लगा और कैसे इसको डाले रहो फोटो तो खिंचवा जो बहुत तेज लगा उसके आंख में पड़ गया है यार चलो हो गया हैप्पी बर्थडे टू यू हैप्पी बर्थडे टू यू हैप्पी बर्थडे रुको हैप्पी बर्थडे नहीं घुमाया इतना एनर्जी ना रहा मेरे में ओए नया कहाँ है वो ये नहीं है नोट
এইটো মেডিকেল কলেজৰ অপাৰেশ্যন থিয়েটাৰ হয় আৰু ষ্টুডেণ্টবোৰক অলপ মানে অপাৰেশ্যন কৰি প্ৰেক্টিকেল অলপ শিকাই দিছিলে আৰু আপোনালোকক সেই পৰিৱেশটো অলপ দেখাইছোঁ আপোনালোকে চাই থাকক Ferdinand Martini. Suction. Hook for it. এয়া হোষ্টেলৰ খানা হয় আৰু আমাৰ অসমৰ খানা নিচিনা নহয় আৰু বহুতেই বেয়া হয় বেংগলোৰ খানা আৰু আপোনালোকক দেখাইছোঁ এয়া